Hello guys, welcome to my YouTube channel Himasri Burman. আজি আমি যাই আছো অলপ ফুৰিবলৈ সো আমাৰ গাইছৰ বাইদেউ তামাম চলাব জানে স্পীডত চাইকেল কিবা এটা ভাল লাগি আছে মানে হৈছেটো কথাটো হ'ল যে মই অলপ কাঠ এটা ফুল বুজাই লৈছোঁ তাৰ কাৰণে কিবা অলপ পূজা কৰা নিচিনা লাগি আছে পূজা কিন্তু কৰা নাই মানে আবেলি হ'লে এটা ফুল কাণত গৈছে কিবা এটা ভাল লাগে কালিয়ে লৈ থৈছিলোঁ এটা Hello guys, আমি আহি পালো বৰছাৰ মানে এইটো আমাৰ ৰিজাৰ্ভ আমি যে আহিছিলোঁ মানে নহয় এদিতে দুধনৈত গ'লে এটা ঝাৰ পাই নহয় সেইটো ঝাৰ হয় এইটোৱে ইমান দীঘল পকা ৰাস্তা হাইৱেৰ মাজেদি হয় আকৌ ইফালে বহুত দীঘল আছে মানে অলপ দূৰ আহো বুলি কওঁতে বহুত দূৰে আহি পালোঁ এতিয়া যাবলৈ ওলাইছোঁ মানে ফটো শ্বুট কৰিবলৈ আহিছিলোঁ দুটামান ফটো উঠোঁ আকৌ যাওঁ এইটো কোনোবা এটা চেনেলত চাবা আপোনালোকে মানে ড্ৰোন দি বনাইছে ড্ৰোন দি বনাইছিলে মানে কিমান দীঘল আৰু কিমান ওপৰ পালে কিমান ভাল দেখা পায় আকৌ সেইটোৱে ভিডিঅ' জাষ্ট আৰু অলপ আগত গ'লে এটা কালী মন্দিৰ আছে জংঘলৰ মাজত কালী মন্দিৰলৈকে নাযাওঁ দুজনী আহিছোঁ পিছত বেলেগে মানে কোনোবাই আহি দেখা পালে বেয়া ক'ব তাৰ কাৰণে অলপ উঠি কিনে যাওঁ ৰ'বা এইটো হৈছে জংঘল ইয়াতে ফটো শ্বুট কৰিম আমি গাইছ দেখা পাইছা নাই ইমান ডাঙৰ এটা স্নেক মৰি আছে ভয়ে লাগিছে তাকো নিশাকে দি অহাৰ কাৰণে চাওক বহুত ডাঙৰ হয় বেয়া লাগিল বেচেৰা এজনী কেনেকৈ মৰি আছে চ' গাইজ আপোনালোকে যদি চলপ চাবলৈ আহে চলপ ৰাস্তাটো হৈছে এইটো গাছো স্মৰত ৰাখিব এইটো আকৌ সেইটো পথাৰ পাছত চলাপথাৰ বুলি এটা টিম দি চলাটো হাইৱেত বুলি দেখা যায় এইটো দেখা হৈছে অলপ কাইছিল পাইছে আৰু এইটো হৈছে চলাপথাৰৰ ৰাস্তা যদি আপোনালোকে আহে তো এইটো ৰাস্তাটো সোমাই যাব ইফালে দি আহিলেও বা ইফালে দি আহিলেও চ' গাইজ আমি এতিয়া ঘৰত যাই আছোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আকৌ অন্য এটা ভিডিঅ'ত লগ পাইছোঁ বাই